আহকচোন আজি অলপ বাঁহৰ চুঙাত বেলেগ এটা সোৱাদ লৈ চাওঁ। ময়ো প্ৰথমবাৰৰ বাবে এই সোৱাদ ল'ম আৰু ভাবিলোঁ আপোনালোকলৈও আগবঢ়াই দিওঁ। এয়া বাঁহৰ চুঙাত কি ভৰাই আছে জানেনে? এয়া হ'ল উৰহি, কলডিল, বন্ধাকবি, বিলাহী আৰু অলপ দালিটো অলপ সময়ৰ কাৰণে তিয়াই ৰাখিছিল। তাৰপাছত দালিটো ভৰালে, তাৰপাছত এই বন্ধাকবি, কলডিল আৰু উৰহি সেয়া ভৰালে। তাৰপাছতে অলপ হালধি দিলে, তাৰপাছত আদা নহৰু খুন্দি লোৱা পেষ্ট, তাৰপাছত আকৌ এয়া বন্ধাকবি, উৰহি, কলডিল ভৰাই দিলে। তাৰপাছত আপোনালোকে সকলোৱে জানে এই বনোৱা পদ্ধতিটো মানে জুইত কেনেদৰে বনাব লাগে। তাৰপাছত এয়া হৈ গ'ল, সিজিলে। তাৰপাছত এনেদৰে গিলাচ এটাই পিটিকাটো বনাই ল'ব লাগে, মানে অলপ পিটিকি দিব লাগে। তাৰপাছত ৰেডি হৈ গ'ল। গোন্ধটোও বহুত ভাল লাগে আৰু খাবলৈও বহুত সোৱাদ। আপোনালোকেও এবাৰ চেষ্টা কৰি চাবচোন। মাংস, বৰা চাউল সেইবিলাক বহুত খালে, এবাৰ এইটো টেষ্ট লৈ চাব।